ইয়াৰটো আগৰ ভিডিঅ'টো চাওঁতে গমে পাইছে গাইছ আমি গৈছিলোঁ জুবিনদাৰ সমাধি ক্ষেত্ৰত সোণাপুৰত। এতিয়া এইবাৰ আমি ছাতি জ্বলাবৰ কাৰণে যাই আছোঁ। তো মানুহ বহুত বেছি ভিৰ আছে, তথাপিও আশা এটা লৈ ছাতি জ্বলাবৰ কাৰণে যাই আছোঁ। এখন মাজত জুবিনদাৰ নামত ছাতি 3 গছি জ্বলালোঁ আৰু এইফালে হ'ল চব মানুহ ছাতি জ্বলোৱাৰ কাৰণে ৰখি আছে। ছাতি দুহিতা কিবা কিনি দি জুবিনদাৰ নামত দি পেলাই এইবাৰ আমি জুবিনদাৰ এই শেষ বিচনাখন হ'ল এইখন। মানুহ কিন্তু তামাম আছে, মানুহৰ কথা একেবাৰে ক'বাই নালাগে, একদম মানুহ ভৰি গৈছে। এইবাৰ গাইছ আমি জুবিনদাৰ সমাধি ক্ষেত্ৰৰ পৰা সোণাপুৰৰ পৰা আহি পেলাই এইবাৰ যাই আছোঁ আমি চিৰিয়াখানা চাবা। মানে আমি একবাৰ চাইছোঁ যিহেতু এইবাৰ আমি ঘৰততো ডাইৰেক্ট এনেকৈ ঘূৰি যাব নোৱাৰোঁ না, যিহেতু অলপ গুৱাহাটীত একদিনে আহা খায়, সেইকাৰণে চিৰিয়াখানা কিবা কিনি চাই যাওঁ আৰু সমাধি ক্ষেত্ৰৰ পৰা আহিবাৰ আমি চিৰিয়াখানাকে চাই আহোঁ। A few moments later. আমি এইবাৰ বাছৰ পৰা নুমি আহি এই চিৰিয়াখানাৰ গেটখন পালোঁ। আৰু গাইছ ভিডিঅ' বনাই থাকোঁতে মই কোৱা নাছিলোঁ, সেইকাৰণে ভইচ ৰেকৰ্ড কৰি কৈ আছোঁ। এইবাৰ আমি গোটেইগিলা গেটৰ ভিতৰত সোমাই আহিলোঁ। গাইছ আমি এইবাৰ এইবাৰ চিৰিয়াখানাত আহি পালোঁ। তো টিকেট লৈ আছে। আমাৰ গোটেই ৰাইজমাহা আছে এতিয়া, এখন বাছৰ ৰাইজমাহা আমাৰ। তো মজাকে এইবাৰ আমি সোমাই যাম। অনুৰাগ বাপু, পল্লৱ বাপু আমাৰ গোটেই ৰাইজ আছে। আমি ইমান মজাকে সোমাই যাব লাগে আৰু ইফালেদি আমাৰ বৈধ খেলা চলি আছে, বান্দৰে খেলা দেখুৱাই আছে মজাকে। এই বান্দৰ চান্দৰ চাই আৰু এইবাৰ আৰু ভিতৰত দেখি যাই আছোঁ। তো মানুহ তামাম পাইছে সোণাপুৰৰ পৰা আহি আৰু এইবাৰ এতিয়া ডাইৰেক্ট সোমালোঁ। এতিয়া অলপ যিহেতু আমি একদিনে আহিছোঁ বহুত দূৰৰ পৰা, সেইকাৰণে সদায় আহিব নোৱাৰাৰ কাৰণে আৰু আজি গোটেইখিনি ঘূৰি যাম বুলি আহিলোঁ। তো বান্দৰ চান্দৰ চালোঁ, এইবাৰ আৰু বেলেগ বস্তু চাব যাই আছোঁ। এইটো হ'ল কেটলা বহু, এইগিলা বান্দৰগিলা। আমি যে সোণাপুৰৰ পৰা আহি এইবাৰ যে চিৰিয়াখানা চাব আহিছোঁ, অনুভৱটো বঢ়িয়া লাগিছে একদম। আৰু উঠি গৈছে একদম। এইগিলাখন কিবা কিনি আছে, এই ঘৰ সাপ, এই সাপ, এই ঘৰ হ'ল অজগৰ। গ্লাছ যিহেতু আছে অলপ ঘূলা দেখা পাইছে। মই কিন্তু বঢ়িয়াকৈ দেখা পাইছোঁ, কোনোবাই যদি চাম বুলি ভাবে মজাকৈ আহিব পাৰে, কিন্তু মই কিন্তু বঢ়িয়াকৈ দেখা পাইছোঁ। আপোনালোকে ভালকৈ দেখা নাপায় কাৰণ মোৰ কেমেৰাটো অলপ ভালো নহয় আৰু গ্লাছখন অলপ ঘূলা হৈ আছে না। আহি এইবাৰ আমি মেইন বস্তু মহা দেখা পাইছোঁ। এইফালে ব্লেক টাইগাৰ বোলে, ভয় নাখাব, ব্লেক টাইগাৰ আছে। এইটো হ'ল ভালুকটো। এইটো ভালুকটো দেখাই পালি। এইটো হ'ল জলহস্তী, বঢ়িয়াকৈ বাগাত দি আছে। আৰু এইবাৰ এই টাইগাৰ চাব যাই আছোঁ, আমাৰ মেইন টাইগাৰটো চাব যাই আছোঁ। এইটো হ'ল মেইন বস্তুটো আমাৰ টাইগাৰটো। এইটো পুৰা ওপৰত বাগাত দি আছে। এইয়াত আমাৰ ভালুক কাকা বাগাত দি আছে, পুৰা এনজয় লৈ আছে। এইটো হ'ল শগুন, ভালকৈ দেখা নাপায়, মই কিন্তু পাইছোঁ। চাইনবোৰ্ডৰ মতেতো আমাৰ ইয়াতে পুৰা আমাৰ ৰাজা আছে, ৰাজা। কিন্তু এইবাৰ আৰু দেখা পাং না নাপাং আৰু আছেনে নাই। আছে আমাৰ ৰাজা জি, এই আমাৰ ৰাজা। দেখা নাপাম বুলি ভাবিছিলোঁ, পাইছোঁ দে। এই হৰিণ ভাবিয়ে দেখোঁ। এই হ'ল গড়, এইফালেদি গড় দুটা। ইমু, এইটো হ'ল ইমুটো। এইটো হ'ল ঘৰিয়াল, এটা পানীত আছে আৰু এটা এইটো ভৰিত। এইগিলাখন আছে অজগৰ, ঘৰিয়াল, কিবা কিনি এইগিলা গড় চৰ, এইগিলাখন গোটেইখিনি আছে আৰু এইগিলা ভালুক।
একবাৰকে মাথা হেৰি গলতে কামৰাব লাগিব মাথাত বঢ়িয়া লাগছে একদম জেব্ৰাটো দেখাবলৈ লাষ্ট বঢ়িয়া লাগছে যাং আৰু ঘৰত লাষ্ট আমি জেব্ৰা দেখাব জেব্ৰা দেখাবলৈ লাষ্ট আমি যাং হৈছে আৰু মনৰ আশা পূৰ্ণ হ'ল যাব লাগে আমি এইবাৰ অনুভৱ জুবিন ক্ষেত্ৰত আহি আৰু ইফালে আমি চিৰিয়াখানা চালোঁ কেনে লাগিল ভাল লাগছে আহিলে আপোনাৰ অনুভৱ ভাল লাগছে না ভাল লাগছে এইবাৰ যাব লাগে লাষ্ট আমি জেব্ৰাটোকে চালোঁ এই তাতে আছে যাওঁ আৰু কেনে লাগছে আহি ভাল লাগছে ভালকে ক আজি খুদি ভাল লাগছে জুবিন দাক চাব গৈছিলি না আৰু জয় বুন্দা হেল্ল ভাল লাগছে সোণাপুৰত আহিলোঁ সোণাপুৰৰ পৰা এইবাৰ চিৰিয়াখানা চাবলৈ আহিলোঁ কেনে লাগছে ধুনীয়া লাগছে আহি জুবিন ক্ষেত্ৰত দিছোঁ জুবিন ক্ষেত্ৰৰ পৰা আমি এইবাৰ চিৰিয়াখানাত আহিলোঁ কেনে লাগছে এতিয়াতো আৰু ক'ব লগা কথা নহয় কিমান ভাল লাগছে আহি আৰু কেথেন আহিব পাওঁ আৰু গেৰেণ্টি নাই গেৰেণ্টি নাই আজি গোটেইখিনি চাই ল'লোঁ আজিয়ে চাইছোঁ আৰু যি চাব লগা আছে আমাৰ পেৰ হাজবেণ্ড তোৰ অলপ হেৰিটো ক মতামতটো ক কেনে লাগছে মতামত কি হয় ভালে লাগছে কিবা লাগব বেলেগ কোনো প্ৰশ্ন নাহে জুবিনক লিয়াই লাগে জাষ্টিক ফৰ জুবিন দাৰ ঠিকে আছে মেঘালী নিশা জুৰে তোমাকে